হাই ফ্ৰেণ্ডছ, এয়া আমি আহি পালোঁ। ৰাতিপুৱাই আহিছিলোঁ ট্ৰেইনত আৰু 10:30 মান বজাত পাঠশালা পাই গ'লোঁ। এতিয়া ঘৰ পালোঁ। এয়া মাহঁতৰ ঘৰ। মোক মানুহজনে থৈ আকৌ গুৱাহাটীত উভতি যাব। 6:30 মানত ট্ৰেইন আছে। এই ট্ৰেইনতে আৰু গুৱাহাটীত যাব। এয়া আমাৰ গাঁৱৰ ঘৰ। মোৰ মাহঁতৰ ঘৰৰ ওচৰতে মানে চুপা বেলেগ, ইয়াতে মই বিয়া হৈছিলোঁ। মানে নিজে মাটি কিনি লৈছোঁ। এইখিনি আমি এই অলপ সেইফালে, মই বাৰু মোৰ বিয়া হোৱা ঘৰখন দেখুওৱা নাই। মোৰ তাতে সেইখিনি আমাৰ মালিকৰ ভায়েকৰ হৈছে আৰু এইখিনি মোৰ মানুহজনে নিজে কিনি লৈছে। এয়া হাফ ৱাল কৰি মাটি পুতি কিনে হাফ ৱাল দি থৈ দিছোঁ। এতিয়া কি ঘৰ বান্ধো মানে চিন্তাত পৰিছোঁ। কিছুমানে বম্বাই টাইপৰ বনাই দিয়া আৰু কিছুমানে কৈ চাদ ঢালাই দিয়া। কি কৰোঁ নিজে নাজানো। ভাবি আছোঁ, ভাবি আজি 6 মাহ পাৰ হ'ল। মানুহজনেও ভাবিয়ে আছে। কি কৰোঁ নাজানো বাৰু। আপোনালোকে কমেণ্ট কৰিবচোন। এয়া মোৰ বাউণ্ডাৰী ৱাল দিয়াই আছে হাফ ৱাল কৰি। ৱালখনো মানুহজনে দেওবাৰে আহি দি গৈছিল। সকলোখিনি বেলেগৰ দ্বাৰাই কৰা হৈছিল। মানে মোৰ মানুহজনে নোৱাৰে যে, বাঁহটো ডঙাৰ পৰাই কামিটো দিয়াক লগি মানে তৰ্জা আনাক লগি সকলোবিলাক বেলেগে কৰি দিছে আৰু পইচা দিয়া হৈছে তাৰে বিনিময়ত। এয়া তৰ্জাৰ ঘৰটো আমি বহি আছোঁ। ভিতৰটো বহুত আহল বহল হৈছে আৰু কি মানে ঘৰ এতিয়া বনাম চিন্তা কৰি আমি বহুত দিন হৈ গ'ল। ভাবি চিন্তাত পৰিছোঁ। যি গতিকে বেলেগৰ দ্বাৰাই সকলোবিলাক কৰিব লাগে আৰু আমি গুৱাহাটীতে থাকোঁ। গতিকে ঘৰ এখনতো লাগিবই। আজিলৈ আমি ইমানতে এৰিলোঁ। বাই।